সোণালী ব্লগ ওৱানলৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভালে আছে, কুশলে আছে আৰু নিজৰ নিজৰ কামত ব্যস্ত আছে। আজি আকৌ এটা নতুন ৰেচিপি লৈ নতুন ভ্লগ লৈ আপোনালোকৰ মাজলৈ উপস্থিত হৈছোঁ। আজিৰ ভ্লগটি হৈছে গুৰনো মই কেনেকৈ বনাম তাকে ভিডিঅ'টোত দেখুওৱা হ'ব। সম্পূৰ্ণ প্ৰচেছ, কুঁহিয়াৰৰ পৰা গুৰ বনাই গুৰৰ পৰা কি ৰেচিপি তৈয়াৰ কৰিম। চ' আহক ব্লগটি আৰম্ভ কৰোঁ। আৰু এইখিনিতে মৰমৰ ভিউৱাৰ্ছসকললৈ মোৰ এটি অনুৰোধ, কাষত থকা লাল বটনটো যদি চুই দিয়ে আহিবলগীয়া ভিডিঅ'বোৰ আপুনি প্ৰথমে দেখিবলৈ পাব আৰু ওচৰতে থকা বেল আইকনটো চুই দিব যাতে আপুনি নটিফিকেশ্যনবোৰ মিছ নকৰে। চ' এইটো কৰিবলৈ মাত্ৰ 1 ছেকেণ্ডহে লাগিব আৰু বাকী ভিডিঅ'বোৰ চোৱাৰ বাবে ধন্যবাদ। কুঁহিয়াৰৰ জুচ যিসকলে ভাল পায় এই মেচিনতে চিপা হয়। আৰু এইফালে হৈছে কুঁহিয়াৰবিলাক ধুনীয়াকৈ ক্লিন কৰি লৈছে চাফাকৈ, তাৰপিছত দিব এই মেচিনত। চাই যাওক কেনেকৈ মেচিনৰ পৰা ৰস উলিয়াই। যিসকলে দেখিছে সেইসকলক কোৱা নাই, যিসকলে দেখা নাই সেইবিলাকে চাওক এই ভিডিঅ'টোৰ জৰিয়তে। ইয়াত বাল্টিং পতা হৈছে, তাৰপিছত চালনীৰ ওপৰত জাবৰবিলাক পৰিব কুঁহিয়াৰৰ আৰু তলত ৰসবিলাক যিখিনি জুচখিনি পৰি যাব। আৰু বেলেগ এডাল আৰু এনেকৈ এডাল নতুন দিছে, এনেকৈ ৰসখিনি পৰি যাব আৰু লগতে চাফ চিকুণতা কেনেকুৱা হয় চাব পাৰি। এইটো ধুনীয়া ক্লিন চাফা হৈ আছে, চাফাকৈ ৰাখিছে মেচিনটো। আৰু এইবিলাক কুঁহিয়াৰৰ গুৰিবিলাক পৰি আছে। এনেকৈ হাইজেনিক বেপাৰীৰ পৰা মানুহবিলাকে খাব লাগে, যিহেতু কৰোণাৰ সময়, গতিকে কিমান হাইজেনিক, কিমান পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখি ভাল মানে চাফ চিকুণ ৰখা দোকানীৰ পৰাই বেছিকৈ জুচবিলাক যিবিলাকৰ প্ৰিয় হয়, চুগাৰ কেন জুচ, সেইবিলাকে তেনেকৈ খাব লাগে। আৰু মই ইয়াতে জুই জ্বলাইছোঁ। জুইখিনি ধুনীয়াকৈ লাগিলে মই ইয়াত কেৰাহী বহাই দিম। এইখিনি হৈছে কুঁহিয়াৰৰ জুচ, এইখিনি উতল অহালৈকে পগাবলৈ দিম। লাহে লাহে উতল আহিব ধৰিছে আৰু এইখিনি একেবাৰে মানে কি ডাঠ হোৱালৈকে শুকাব লাগিব। কুঁহিয়াৰৰ পৰা যিখিনি পানী আছে এই সকলোখিনি শুকাব লাগিব। ইয়াতে এক কেৰাহী মানে কেৰাহীটো পূৰা ফুল আছিলে, আধা শুকাই গ'ল, শুকাই আৰু শুকাব বাকী আছে। চ' এনেকৈ মই গুৰ বনাই যাম। এতিয়াহে অলপ গুৰৰ কালাৰটো আহিছে, হ'ব আৰু হোৱাই নাই, মানে সময় লাগে বহুত। প্ৰায় 1 ঘণ্টা হৈ গ'ল মোৰ, হোৱাই নাই। পানীয়ে বহুত থাকে নেকি। 4 লিটাৰমান পানী শুকালো গোটেইখিনি। এতিয়া হ'ব আৰু আমাৰ গুৰ মিঠাই বনাবলৈ ৰেডি হৈ গ'ল। ইয়াতে থৈ দিম। ঠাণ্ডা হ'লে গোট খাব আৰু তেতিয়া মিঠাই বনি যাম।
আৰু এইখিনিত জলীয়া মিঠাইও বনাব পাৰে ঘৰতে। আৰু মই ইয়াতে ঠাণ্ডা হ'বলৈ থৈ দিলোঁ। যেতিয়া অকণমান ঠাণ্ডা হ'ব, আধা ঘণ্টাৰ পিছত এনেকৈ গুড় বনাম। লাড়ুৰ আকাৰত, যেনেকুৱা গুড়ত বিক্ৰী কৰে তেনেকুৱা আকাৰত বনাব পাৰে। ডাঠ হৈছে। এতিয়া জমা হৈ গ'ল। এতিয়া এইখিনি গুড় মিঠাই বনাই যাম আৰু এয়া গোট খাইছে। এয়া এনেকৈ টানি আনি থৈ দিলোঁ, জমা কৰিলোঁ মানে। গুড়খিনি জমা কৰিলোঁ। এয়া এইখিনি এন্ধাৰে হ'লগৈ গুড় বনাওঁতে এনেকৈ। এই এঘণ্টাৰ পিছত এনেকৈ জমা হৈছে মানে গোট খাইছে। আৰু লাগিব 10-15 মিনিট, তাৰপিছত গুড় বনাই যাম আৰু মই পিছত এটা সেই বাচনৰ পৰা মই এতিয়া এই টেমাটোত ভৰাই ৰাখিছিলোঁ 2-3 ঘণ্টা। তাৰপিছতে ধুনীয়াকৈ গোট মাৰিছে, এন্ধাৰ হৈ গ'ল। মই দেখুৱাইছোঁ বাৰু খুলি আপোনাক। এয়া দেখুৱাইছোঁ, গোট খাইছে ধুনীয়া, মানে ঘৰতে বনোৱা গুড় কিমান সোৱাদ লগা হয়। আজিৰ ভিডিঅ'টো ইমানেই আছিল। এনেকৈ আপুনিও ট্ৰাই কৰিব পাৰে। পিছৰ ভ্লগত পুনৰ লগ পাম। তেতিয়ালৈ বাই ডিয়াৰ ভিউৱাৰ্ছ।